এজন ছাত্ৰ সন্ধানহীন 25 জনৰ পৰা সন্ধানহীন তৃতীয় শ্ৰেণীৰ ছাত্ৰ মহাদেৱ দাস মাতৃৰ সৈতে গুৱাহাটীৰ পৰা ঘৰলৈ ৰেলযোগে গৈ থকা অৱস্থাতে নিৰুদ্দেশ হয় এই ছাত্ৰজন ৰেলৱে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে ইতিমধ্যে পৰিয়ালৰ লোকে এতিয়ালৈকে কোনো সুফল পোৱা নাই পৰিয়ালৰ লোকসকলে কোনো ব্যক্তিয়ে ছাত্ৰজনৰ সন্ধান পালে যোগাযোগ কৰক 8135876108 নম্বৰত পুনৰ জনাইছো 8135876108 নম্বৰত এই ছাত্ৰজনৰ সন্ধান পালে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালবৰ্গই চিৰাং জিলাৰ চিমলাবাৰী গাঁৱৰ এই ছাত্ৰজন সন্ধানহীন হৈ আছে 25 জনৰ পৰা তৃতীয় শ্ৰেণীৰ ছাত্ৰ মহাদেৱ দাস মাতৃৰ সৈতে গুৱাহাটীৰ পৰা ঘৰলৈ ৰেলযোগে গৈ থকা অৱস্থাতে নিৰুদ্দেশ হয় এই ছাত্ৰজন গাড়ী আহিছে এই গাড়ীত উঠাৰ পৰা ধৰি উঠাই পাৰা নাই মানুহে ধাক্কা ধাক্কিতে তাই হাতত থেকে সৰি গেছে আৰু তাক ধৰাই পাং নাই তাতে 5 কিলোমিটাৰ পাৱা নাই ক'ৰ পৰা আহিছিল আপোনালোকে এই কামাখ্যা ষ্টেচনত ক'ত নামিব বিচাৰিছিল আপোনালোকে পাতলা দহা কি গাড়ী আছিল এই বহাগীকে আশীৰ্বাদ ধৰি আহিছে আর কি মই বিশ্ববাগ গেলো কামাখ্যা ধামত তাতে যাই আর থানাত ইজাহারি দিলো কমিটিকে দিলো তারপাছত নাপালো খুশি